তেজপুৰৰ নিকবৰ্তী ঐতিহাসিক হলেশ্বৰ দেৱালয় সাধাৰণ সমিতিখন অনুষ্ঠিত হয়। সভাপতি জিতেন বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত হলেশ্বৰ গাঁৱৰ ৰাইজ উপস্থিত থাকে। পুৰণা সমিতিখনৰ 2 বছৰীয়া কাৰ্যকাল অন্ত পৰাৰ পিছত নিয়ম অনুসাৰে হলেশ্বৰ দেৱালয় নতুন সমিতি গঠন কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা হয় ৰাজহুৱা সভাখন। সভাত পুনৰ সভাপতি হিচাপে জিতেন বৰঠাকুৰ আৰু দেবেন নাথক সম্পাদক হিচাপে লৈ 21 জনীয়া সদস্যৰে সমিতিখন গঠন কৰে। ইফালে ৰাজহুৱা সভাত ৰাইজে মাঘৰ মাহত অনুষ্ঠিত হ'বলগীয়া মহাৰুদ্ৰ যজ্ঞৰ লগতে অহা 17 আৰু 18 জুনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া পানীতোলা সভা আৰু ভাওনাৰ ওপৰত বিতংভাৱে আলোচনা কৰে। আজি ৰাইজৰ বিপুল দাবী, ৰাইজৰ দাবী দেই, এইটো সমৰ্থনত নহয়, কোনোবা ব্যক্তিগত সমৰ্থন নহয়, ৰাইজৰ বিপুল দাবীত মোক মানে সম্পাদক হিচাপে ইয়াত নিয়োজিত কৰিছে। আমি আজি আলোচনা কৰি অহা মাঘ মাহত প্ৰথম কাৰ্যসূচী হিচাপে ডাঙৰকৈ আৰু অহা মাঘ মাহত বিষ্ণু যজ্ঞ, মহাৰুদ্ৰ যজ্ঞ আমি পতাৰ এটা ব্যৱস্থা কৰিছোঁ। গতিকে অসমৰ সমূহ ৰাইজক আমন্ত্ৰণ জনালোঁ। হলেশ্বৰ দেৱালয়ৰ আগন্তুক 2023-24 আৰু 25 বৰ্ষৰ কাৰণে 2 বছৰীয়া কাৰ্যকালৰ বাবে আজি নতুন কমিটি গঠন কৰা হয় আৰু মই সভাপতি হিচাপে পুনৰবাৰ ৰাইজে মোক মনোনীত কৰে আৰু সম্পাদক হিচাপে দেবেন নাথক দায়িত্ব অৰ্পণ কৰে। ইতিমধ্যে হলেশ্বৰ দেৱালয়ৰ এক ইতিহাস প্ৰসিদ্ধ এই তীৰ্থস্থানত আমি হলেশ্বৰ দেৱালয় উন্নতি সাধনী সভাৰ যোগেদি পৰিচালনা কৰি আহিছোঁ। প্ৰয়াত বৰঠাকুৰ শৰানন্দ বৰঠাকুৰদেৱৰ দিনৰে পৰা এই দেৱালয়ৰ বিভিন্ন উন্নতিৰ দ্বাৰা বৰ্তমান ভাৰতবৰ্ষৰে এখনি তীৰ্থভূমি হিচাপে পৰিণত হৈ আহিছে আৰু এই তীৰ্থভূমিৰ এই পৰিচালনা কৰিবলৈ যাওঁতে ৰাইজে প্ৰত্যেক ক্ষেত্ৰতে যাতে সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই সদৌতি ভক্তপ্ৰাণ ৰাইজলৈ অনুৰোধ জনাইছোঁ। আমাৰ দেৱালয়খনৰ এটা ঐতিহ্য আছে, এই শৈৱ আৰু বৈষ্ণৱ দুয়োৰে সমন্বয়ৰ প্ৰতীক হিচাপে আমি ইয়াত দেৱালয় ভাগৰ লগতে নামঘৰ ভাগ আছে, সকলোৱে জানে। গতিকে আমি মিলিজুলিৰে সমন্বয়ৰ দ্বাৰা এই দেৱালয় ভাগ আমি পৰিচালনা কৰি আহিছোঁ। গতিকে আমাৰ যথেষ্টখিনি কৰিবলগীয়া আছে কাম, আমাৰ আঁচনি আছে। সেই আঁচনিৰ যোগেদি আগন্তুক দিনত দেৱালয়লৈ যাতে যথেষ্ট সংখ্যক ভক্তই যেনেধৰণে তেখেতসকলে ভক্তিৰে আহি পেলাই তেখেতসকলে অঞ্জলি নিবেদন কৰে, প্ৰসাদ আদি দিয়ে, তেখেতসকলে মনৰ কামনা মনোবাঞ্ছা পূৰ্ণ হওক আৰু আমি পৰিচালনাৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে ত্ৰুটি কৰিব নোৱাৰাকৈ সুন্দৰ ব্যৱস্থাৰে যাতে নতুন কমিটিখনে কাম কাজ আগবঢ়াই যাওঁ, তাৰে মহাপ্ৰভুৰ ওচৰতো আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজৰ ওচৰতো আমি আশীৰ্বাদ বিচাৰিছোঁ আজিৰ এই দিনটোত।